নমস্কাৰ জননী লাইভ চেনেলটোৰ জৰিয়তে আজি আপোনালোকৰ মাজলৈ এনেকৈ আহিবলৈ পাই মই আনন্দিত এগৰাকী বলিষ্ঠ সাংবাদিক হিচাপে আৰু প্ৰকৃতিৰ সুৰক্ষাৰ প্ৰতি অতি সচেতন আৰু দায়বদ্ধ ব্যক্তি হিচাপে অপূৰ্ব বল্লভ গোস্বামী দাদা মোৰ অতি শ্ৰদ্ধেয় মই প্ৰথমেই তেখেতৰ চেনেলটোৰ প্ৰতি মোৰ শুভকামনা জনাইছোঁ আৰু আশা কৰিছোঁ জননী লাইভে সমাজলৈ শুভবাৰ্তা প্ৰেৰণ কৰি যাব আৰু মানুহৰ পৰা মানুহলৈ শুভ চেতনাৰ প্ৰসাৰ ঘটাব আৰু এই চেনেলটোৰ জৰিয়তে মই দৰ্শকসকলক মোৰ প্ৰীতি সম্ভাষণ জনাইছোঁ গ্ৰন্থৰ সান্নিধ্য জননী লাইভ চেনেলৰ এটা সুন্দৰ অনুষ্ঠান ইতিমধ্যে বহুকেইগৰাকী বিশিষ্ট সাহিত্যিকে এই অনুষ্ঠানটোৰ মজিয়াত তেখেতসকলৰ অনুভৱ ব্যক্ত কৰিছে সেইবোৰ শুনি ময়ো যথেষ্ট উপকৃত হৈছোঁ আৰু যিহেতু গ্ৰন্থৰ লগতে মোৰ জীৱনৰ বেছিখিনি সময় পাৰ হয় গ্ৰন্থৰ প্ৰবৃদ্ধ পৃথিৱীখনত উশাহ নিশাহ লোৱাৰ সুখানুভূতিৰে মোৰ এই জীৱন ধন্য গতিকে গ্ৰন্থৰ প্ৰতি মানুহৰ বিশেষকৈ উঠি অহা প্ৰজন্মৰ আগ্ৰহ বৃদ্ধি কৰিবৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ আৰু অনুষ্ঠানসমূহৰ প্ৰতি মোৰ অপাৰ সদিচ্ছা আছে আৰু আজি সেই গ্ৰন্থৰ সান্নিধ্য অনুষ্ঠানৰ মজিয়াত উপস্থিত হৈ মই কিছু অনুভৱ আপোনালোকৰ সৈতে ভগাই ল'ব খুজিছোঁ জননী লাইভ অনুষ্ঠানৰ পৰা মোক অনুৰোধ জনোৱা হৈছিল মই নিজে লিখা এখন কিতাপৰ বিষয়ে ক'বলৈ আচলতে নিজে লিখা কিতাপ এখনৰ বিষয়ে নিজ মুখে কোৱাটো মোৰ কাৰণে অসহজ আৰু কিছু অস্বস্তিকৰ কিয়নো মই এগৰাকী শিকাৰু আৰু সাহিত্যৰ বিশাল বিস্তীৰ্ণ পৃথিৱীখনৰ সন্মুখত মই আচলতে এটা অতি ক্ষুদ্ৰ ধূলিকণাৰ লেখীয়া তথাপিও কিয় নাজানো মোৰ আন্তৰিক সমৰ্পণক সাহিত্যই সজোৰে দাবী কৰা যেন মোৰ লাগে ইতিমধ্যে মোৰ 6খন গ্ৰন্থ প্ৰকাশ পাইছে তাৰ ভিতৰত 2খন জীৱনীমূলক গ্ৰন্থ এখন শিশু উপন্যাস আৰু 3খন উপন্যাস আজি মই যিখন উপন্যাসৰ বিষয়ে ঠিক নহয় যিখন উপন্যাসৰ সৈতে জড়িত মোৰ কিছু অনুভৱ ক'বলৈ ওলাইছোঁ সেই উপন্যাসখন হৈছে ৰং এইখন ৰং উপন্যাসখন 2016 চনত প্ৰকাশ পাইছিল আলিবাট প্ৰকাশনৰ পৰা ইতিমধ্যে 2টা সংস্কৰণ প্ৰকাশ পাইছে তাৰ আগত এইখন প্ৰান্তিক আলোচনীৰ পাতত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল আৰু এই ৰং উপন্যাসখনেই মোৰ ক'বলৈ গ'লে মোৰ প্ৰথম উপন্যাস আচলতে মোৰ যিখন আত্মজীৱনীমূলক গ্ৰন্থ আত্মকথা সেইখনো ঠিক উপন্যাসৰ দৰেই আত্মকথাৰ জৰিয়তে মই কাহিনী কথনৰ প্ৰয়াস আৰম্ভ কৰিছিলোঁ আৰু এইখিনিতে মোৰ এগৰাকী প্ৰিয় চিত্ৰশিল্পী ফ্ৰিডা কাৰ্লোৰ এষাৰ কথা মোৰ মনলৈ আহিছে তেওঁ কৈছিল I paint myself because I am the one I know best যে এই কথাষাৰ মোৰ ক্ষেত্ৰতো মিলি যায় লিখাৰ সুতীব্ৰ তাৰণা আছিল আৰু সেই সময়ত নিজেই নিজৰ আয়ত্তৰ বিষয় আছিলোঁ গতিকে নিজৰ জীৱনটোকে জুমুঠি হিচাপে লৈ যন্ত্ৰণাই বিক্ষত কৰা জীৱনবোৰৰ কথা আৰু সেই জীৱনবোৰৰ শক্তিৰ কথা মই ক'ব খুজিছিলোঁ সেই কিতাপখনৰ প্ৰতি পাঠকৰ সঁহাৰিয়ে মোক
উৎসাহিত কৰিছিল আৰু মোৰ উপন্যাস লিখাৰ হেঁপাহটোত যথেষ্ট সাৰপানী যোগাইছিল। ৰং উপন্যাসখন মই বহুদিন ধৰি অন্তৰ্জগতত ধাৰণ কৰি আছিলোঁ আৰু মই এটা কথা এইখিনিতে ক'ব খোজোঁ, আনতকৈ সামান্য পৃথক আৰু কিছু ব্যতিক্ৰমী জটিলতাৰে ভৰা মোৰ এই জীৱনটোৰ পৰা আৰ্জিত অভিজ্ঞতা আৰু জীৱনবোধেও মোৰ সৃজনমুখী সত্তাক হয়তো কিছু অন্য ধৰণে প্ৰভাৱিত কৰিছে। কাৰণ সীমাবদ্ধতাৰ মাজত থাকি মই জীৱন জগতৰ কথা কাণ্ডবোৰ চাব লগা হয়। কাহিনী, চৰিত্ৰ অথবা অভিজ্ঞতা বুটলিবলৈ বুলি মই মোৰ শাৰীৰিক বিচৰণ আৰু পৰিভ্ৰমণৰ পৰিসৰ বহলাব নোৱাৰোঁ। কিন্তু এটা কথা ঠিক, মই কাহিনী বিচাৰি ফুৰিব লগা হোৱা নাছিল। আমি যিহেতু কাহিনীৰ পৃথিৱীতে বাস কৰোঁ, এনেও আমাৰ কাষলৈ কাহিনীৰ সঘন আহ-যাহ আৰু সেইবোৰৰ মাজত এনে কেতবোৰ কাহিনী থাকে আমি আমাৰ অজানিতেই যিবোৰৰ অবিচ্ছিন্ন অংশ হৈ পৰোঁ আৰু যিবোৰ আত্মস্থ কৰি আমি পীড়িত হওঁ, যন্ত্ৰণাদগ্ধ হওঁ আৰু অৱশেষত আমি সেইবোৰ নিলিখি নোৱাৰোঁ। ৰঙৰ কাহিনীও ঠিক তেনেকুৱাই। মূল নাৰী চৰিত্ৰ পৰিধি হয়তো মোৰ ভিতৰৰে অন্য এক সত্তা। পৰিধিৰ দৃষ্টিৰে মই চিনাকি জগতখনৰ চিনাকি চৰিত্ৰবোৰ আঁকিবলৈ চেষ্টা কৰিছিলোঁ। মোৰ ওচৰ-পাজৰৰ জীৱনবোৰৰ বা সমাজখনৰ যিবোৰ কথা কাণ্ডই মোৰ চেতনাক আন্দোলিত কৰে বা মোৰ ভিতৰত যি জোকাৰণি তোলে, সেই জোকাৰণিটোকে মই পাঠকৰ বুকুলৈ লৈ যাব খোজোঁ। একাৰ্থত ক'বলৈ গ'লে মোৰ চৌপাশৰ বিচিত্ৰ জীৱন আৰু সমাজখনেই মোৰ উপন্যাসৰ উশাহ। তেওঁলোকৰ কথা ক'ব পৰাতেই মোৰ পৰম আনন্দ। আৰু বিশেষকৈ যিসকল লোক কিবা নহয় কিবা প্ৰকাৰে পীড়িত, যিসকলৰ জীৱনৰ বাট মসৃণ নহয়, বহু খলা বমা কাঁইটীয়া জোপোহাৰে ভৰা, সেইসকলৰ কথাৰ মাজেৰে মই ক'ব খোজোঁ জীৱনৰ মহৎ আবেদনৰ কথা আৰু মানৱীয় শুভবোধৰ কথা। ৰং উপন্যাসখনৰ বহুবোৰ চৰিত্ৰকে মই অতি ওচৰৰ পৰা দেখিছোঁ, মই লগ পাইছোঁ। জোৰণীৰ জীৱনৰ যন্ত্ৰণাখিনি মই নিজ চকুৰে দেখিছিলোঁ। সেইদৰে জয়দেৱৰ জীৱনৰ উত্থান-পতন, কেনেকৈ অত্যাধিক সুৰাশক্তিৰ ফলত তজবজীয়া এটা জীৱন তিল তিলকৈ ধ্বংসৰ উহনি বালিত পোত গৈ অৱশেষত নিঃশেষ হৈ গৈছিল, সেইবোৰ মই নিজ চকুৰে দেখিছিলোঁ। সেইদৰে প্ৰকৃতিৰ মাজত নিজক হেৰুৱাই পেলাব খোজা ময়ূৰক মই লগ পাইছিলোঁ, কথা পাতিছিলোঁ। আৰু মই সৰুৰে পৰা দেখি আহিছোঁ কেনেকৈ নৈতিক শক্তিহীন কিছুমান নিৰ্বোধ মানুহৰ কাৰণে যন্ত্ৰণাৰ উৎস হৈ পৰিব পাৰে। মানুহ কেনেকৈ মানুহৰ পৰা বিচ্ছিন্ন হৈ যায় আৰু সময়ৰ লগে লগে সমাজ এখনে কেনেকৈ নিজস্ব খাটি ৰংবোৰ হেৰুৱাই পেলায় আৰু বৰ্ণবাদী চৰিত্ৰৰে ভৰি থকা সংকীৰ্ণ সমাজ এখনে কেনেকৈ মানৱীয় সম্পৰ্কৰ স্বচ্ছ জলধাৰাক ভেটা দিবলৈ নিৰন্তৰ চেষ্টা কৰি থাকে। আৰু তাৰ বিপৰীতে প্ৰকৃতিৰ যি অপাৰ উদাৰতা, মানুহৰ মুক্ত হাঁহিৰ বাবে প্ৰকৃতিৰ যি অপৰিসীম আয়োজন, সেই কথাবোৰ মই তুলি আনিছিলোঁ। এইখিনিতে মই কিতাপখনৰ পৰা দুটা দফা পঢ়ি দিব খুজিছোঁ। আচলতে গধুৰ কথাবোৰে হেঁচি ধৰাৰ সময়ত প্ৰকৃতিয়েই চাগে মানুহৰ নিৰ্ভৰযোগ্য সংগী হৈ পৰে। তাত ভয়-ভীতৰ কথা নাথাকে। নিজকে পৃথিৱীৰ আটাইতকৈ নিঃসংগ যেন লগাৰ পৰত মানুহৰ প্ৰকৃতিৰ কোলাতে মূৰ থ'বৰ মন যায়। নিজৰ পোৱালীবোৰক নিৰাপদ
নিজৰ পোৱালীবোৰৰ নিৰাপত্তাক লৈ উদ্বিগ্ন বৰটোকোলাবোৰে বহলকৈ মেলি দিয়া ডেউকাবোৰৰ তলতে কুচি মুচি সোমাই থাকিবলৈ পৰিধিৰ মন গৈছিল। প্ৰকৃতিৰ অবাক সৌন্দৰ্য আৰু অন্তহীন ৰহস্যময়তাক লৈ চিৰ উৎসুকজন জানো সঁচাকৈ অকলশৰীয়া হয়? পৰিধিয়ে নিজকে সোধে, আকৌ নিজকে উত্তৰ দিয়ে, নহয়, তেনে মানুহ কাহানিও অকলশৰীয়া নহয়। কাষত আন কোনো নাথাকিলেও তেনে মানুহে আকাশলৈ চাই কথা পাতিব পাৰে, তৰাবোৰক জনাব পাৰে স্বপ্নৰ খবৰ। কজলা মেঘবোৰৰ সতে ভগাই ল'ব পাৰে দুখবোৰ আৰু গছবোৰৰ সতে জীয়াই থকাৰ তৃপ্তি। আৰু অনেকান্তহীন বাধা বিঘিনিৰ মাজতো, বহু নেতিবাচক কথাৰ মাজতো মানুহৰ নিজৰ প্ৰতি সৎ হৈ থকাৰ যি প্ৰস্তুতি বা অনুশীলন, আন্ধাৰত বহিও পোহৰৰ কথা ভাবিব পৰা যি মানসিকতা আৰু জীয়াই থাকিবলৈ মানুহৰ আত্মাৰ যি অনন্ত পিয়াস, সেইবোৰকে মই ৰঙৰ পৃষ্ঠাত জীৱন দিব খুজিছিলোঁ। পৰিধি এটা সাধাৰণ চৰিত্ৰ, কিন্তু অতি সংবেদনশীল, যাৰ মাজত অহৰহ জি থাকে ভাল কিবা এটা কৰাৰ স্বপ্ন, মানুহৰ কামত অহাৰ স্বপ্ন। আৰু পৰিধিয়ে বিচাৰে মানুহবোৰ সদায় মানুহ হিচাপেই বিচাৰ্য হওক, মানুহেই হওক মানুহৰ উপাসনাৰ মূল আধাৰ। উপন্যাসখনত ৰূপকথাৰ অনন্ত ভাণ্ডাৰ শিলবোৰৰ কথাও কোৱা হৈছে। শিলত ছবি অঁকা কামটো মোৰ খুবেই প্ৰিয় আৰু শিলবোৰক লৈ মোৰ আকুলতাৰ অন্ত নাই। গতিকে সেই শিলবোৰকো মই পৰিধিৰ মাজেৰে উপন্যাসখনৰ মাজলৈ তুলি আনিছিলোঁ আৰু শিলবোৰৰ সৈতে জড়িত বহু পুৰা কথা, যিবোৰ মই বিভিন্ন সময়ত বিভিন্নজনৰ মুখৰ পৰা শুনিবলৈ পাইছিলোঁ, সেইবোৰ উপন্যাসখনৰ ফাকে ফাকে বিয়পি আছে। আৰু মোৰ অভিজ্ঞতাৰ শিকনিয়ে দি থৈ যোৱা জীৱন বিখ্যাও হয়তো উপন্যাসখনত বিয়পি আছে, সেই কথা পাঠকে ভালকৈ ক'ব পাৰিব। মই এটা কথা ক'ব খোজোঁ যে জীৱনৰ যন্ত্ৰণাই যেনেকৈ মোক জীৱন বিমুখ কৰাৰ পৰিৱৰ্তে জীয়াই থকাৰ শক্তিহে যোগান ধৰে, তেনেকৈ উপন্যাস সৃষ্টিৰ দৰে এটা শ্ৰমযুক্ত আৰু সহজ কামে মোৰ সময়বোৰ উপভোগ্য কৰি তোলে আৰু ভিন ভিন মানুহৰ জীৱন জি চোৱাৰ যি চিৰন্তন মানৱিক অভিপ্সা, তাকো পূৰণ কৰে। গতিকে ৰঙেও মোক সেইখিনি দিছিল। কিন্তু এতিয়া যেতিয়া ৰং অথবা মোৰ আন উপন্যাসবোৰৰ পৃষ্ঠা যেতিয়া মই লুটিয়াই চাওঁ, তেতিয়া এক ধৰণৰ অসন্তুষ্টিয়ে মোৰ ভিতৰত গুলুম বান্ধি ধৰে। মোৰ এনে লাগে যেন অন্তৰাত্মাই যেনেকৈ কৈছিল তেনেকৈ লিখা নহ'ল। কিন্তু পাঠকৰ সঁহাৰিয়ে মোক কিছু সকাহ দিয়ে। বহু পাঠকৰে প্ৰিয় উপন্যাসৰ তালিকাত এই ৰং উপন্যাসখনেও ঠাই পোৱা দেখিলে মই উৎসাহিত হওঁ, আহ্লাদিত হওঁ। গতিকে আজি অনুষ্ঠানটোৰ জৰিয়তে মই মোৰ পাঠকসকলৰ প্ৰতি কৃতজ্ঞতা জনাইছোঁ আৰু পুনৰ জননী লাইভ অনুষ্ঠানটোৰ কৰ্মকৰ্তাসকললৈ মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। নমস্কাৰ।